আমিও সঠিকে ক'ব নোৱাৰোঁ। মই মানে ঘৰৰ অনাৰৰ ককাই হয়। মোৰ ঘৰটো ইয়াৰ পৰা মোটামুটি 2-3 কিলোমিটাৰ ডিষ্টেঞ্চত মই থাকোঁ। মানে ৰাতি 1:48 মোক ভাইটিয়ে মোক ফোন কৰিলে যে দাদা মোৰ ঘৰত জুই লাগিলে। তাৰপিছত মই দৌৰি আহিলোঁ। আহি পেলাই মই দেখিলোঁ যে মানে পূৰা জুইটো লাগি আছে। তাৰপিছত মই অহাৰ পিছত মই সুধিলোঁ ভাইটিক যে ফায়াৰ ব্ৰিগেড মাতিছে না নাই। ভাইটি ক'লে যে ফায়াৰ ব্ৰিগেড মাতা হৈছে, পুলিচো আহি অলৰেডি মই অহাৰ আগতে পুলিচ আহি পাইছে। গতিকে মানে গভৰ্ণমেণ্টৰ তৰফৰ পৰা যেনেকৈ পুলিচ বাহিনী বা ফায়াৰ ব্ৰিগেড এওঁলোকে সময়ত আহি পেলাই সহযোগ কৰিছে, যাৰ কাৰণে আমাৰ যিমানখিনি ডেমেজ হ'ব লাগিছিলে এনেকুৱা হোৱা নাই। শ্বাটাৰিং 2-2.5 লাখ মানৰ শ্বাটাৰিং আছিলে। ইয়াৰে মানে মোটামুটি 2 লাখ মানৰ ডেমেজ হ'লে আৰু শ্বাটাৰিঙত। আৰু ঘৰৰ মানে চোৰৰ কাৰণে হৈছে বুলি আমি অনুভৱ কৰিছোঁ, চোৰৰ কাৰণে হৈছে বুলি। গতিকে এই ঘৰৰ যিবিলাক ডেমেজ মানে ৱাল চোৱাল চব মানে ক্ৰেক হৈ গৈছে। আৰু য'ত মানে গাড়ী পাৰ্কিঙৰ কাৰণে যিটো জেগা বনাই ৰাখিছিলে সেইটো জেগাতে মানে শ্বাটাৰিংখন মানে জমা কৰা হৈছিল। তো ইয়াৰে ওপৰত যিখিনি মানে আমাৰ কি কয় ছাদ, এই ছাদবোৰ কৰোঁ আমি ভাঙি পেলাই নতুনকৈ ছাদ দিব লাগিব। গতিকে আমাৰ 10-12 লাখৰ মোৰ ক্ষতি হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু কি। চোৰে কিবা চুৰি কৰি লৈছে নেকি? চোৰে গাড়ী একচুৱেলি আমি চোৰ বুলি এইটোৰ কাৰণেই অনুভৱ কৰিব পাৰিছোঁ, গাড়ীটো কাষতে আছিল। তো গাড়ীৰ বেটাৰীখন চুৰি কৰি লৈ গৈছে। আৰু গাড়ীৰ মানে টিংকিত যিমানখিনি তেল আছিলে ডিজেল, আধা টিংকি আছিল বুলি ড্ৰাইভাৰে জনাইছে আমাক। এই আধা টিংকিত মানে ডিজেলটো একেবাৰে ড্ৰাই হৈ গৈছে। তো সেইটো কাৰণে আমি এটা অনুভৱ কৰিছোঁ, মানে যিখিনি ডিজেল আছিলে ডিজেলটোৱে মানে শ্বাটাৰিঙত ঢালি পেলাই এওঁলোকে মানে জুই লগাই থৈ গৈছে। বেটাৰীটো লৈ গৈছে। দুষ্টকাৰী হ'লেতো এনেকুৱা মানে কি কয় বেটাৰী চেটাৰী নল'লেহেঁতেন, আমি এনেকৈ অনুভৱ কৰিছোঁ আৰু কি। কাৰণ 4-5 দিন, এসপ্তাহমান আগত ইয়াত অলপ আগত মানে কিবা এটা বাইকৰ চুৰি হৈ গৈছিলে। সেইটো কাৰণে আমি ভাবিছোঁ চুৰি বুলি ভাবি লৈছোঁ আৰু কি। হয়, আৰু মোৰ জানাত মোৰ ভাইটিতো এনে ডাঙৰ বিজনেছমেনো নহয়। গতিকে তাৰ এনেধৰণৰ মানে দুষ্টকাৰী থাকিব নালাগে যেন পাইছোঁ আৰু কি।